আজি আমি দুৰ্গা পূজা উদযাপনৰ লগত সংগতি ৰাখি আমাৰ পূজা সমিতিয়ে বিভিন্ন আয়োজনসমূহ ৰাখিছোঁ। আমি অকল পূজাটো কেৱল এটা ধৰ্মীয় অনুষ্ঠান পূজা পাতিব লাগে তাতে সীমাবদ্ধ নাথাকি আমি আমাৰ উঠি অহা প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই কি কৰিব পাৰোঁ, তেওঁলোকক কেনেকৈ আমি বিভিন্ন বিষয়ে জ্ঞান দিব পাৰোঁ সেই বিষয়ে আমি আজি পদক্ষেপ লৈছোঁ। আৰু সেই অনুসৰি আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা, ডাষ্টবিন সজা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আজি আমি আয়োজন কৰিছোঁ। ইয়াৰ যোগেদি আমাৰ প্ৰচেষ্টা হৈছে ছাত্ৰ ছাত্ৰীসকলক সামাজিকৰণ কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰতিযোগিতাৰ ভাৱ বৃদ্ধি কৰা আৰু তেওঁলোকে আজি ইয়াত ডাষ্টবিন নিৰ্মাণ কৰিছে, গোটেই পৰিসৰটো তেওঁলোকে চাফ চিকুণ কৰিছে। তাৰ জৰিয়তে তেওঁলোকে প্ৰকৃতি আৰু পৰিৱেশক কেনেকৈ চাফ চিকুণ ৰাখিব পাৰি সেই বিষয়ে তেওঁলোকে জ্ঞান লাভ কৰিব। মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিলে যে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে ঈশ্বৰ পৰায়ণতা। গতিকে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশৰ যোগেদি ভগৱানক ইয়াত আমি মা দুৰ্গাক আমি মাতিব বিচাৰিছোঁ, আমি আনিব বিচাৰিছোঁ। ইতিমধ্যে মা দেৱী মা আহিছে। গতিকে আমি সকলোৱে ভক্তিভাৱেৰে তেখেতক আমি আদৰিছোঁ। আৰু তাৰ লগে লগে আমাৰ বিভিন্ন অনুষ্ঠান আমাৰ চলি আছে। আৰু এইকেইদিন আমাৰ এনেকৈ মাংগলিক অনুষ্ঠানসমূহ চলি থাকিব। মহিলাসকলৰ মাজত বিভিন্ন অনুষ্ঠান থাকিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন অনুষ্ঠান থাকিব। আৰু গতিকে এইকেইদিন আমি 4 দিন উলহ মালহেৰে এই দুৰ্গা পূজা ভাগ আমাৰ এই অনুষ্ঠানত আমাৰ এই অঞ্চলত আয়োজন কৰিম। আৰু শেষৰ দিনা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আছে, য'ত নেকি আমি আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিম, গীতৰ অনুষ্ঠান আমি ৰাখিম। গতিকে এনেকৈ উলহ মালহেৰে আমাৰ পূজা সমিতিয়ে পূজা ভাগ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই আপাহতে আজি NE24 নিউজ চেনেলে আমাৰ এই পূজা মণ্ডপত আহি আমাৰ অনুষ্ঠানৰ বাতৰি সম্প্ৰচাৰ কৰি দিছে। আমি তেওঁলোকক আটাইকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ উন্নতিৰ আমি কামনা কৰিছোঁ। আজি পূজাৰ স্বৰূপে কি ক'ব বিচাৰিছে? পূজা চাওক, পূজা বহুত স্থানত পূজা হৈ আছে আমাৰ অঞ্চলত। বিশেষকৈ তেঁতুলগুৰি অঞ্চলৰ যিটো সাৰ্বজনীন দুৰ্গা মণ্ডপ, এই মণ্ডপত দেৱী মাৰ স্তুতি প্ৰাৰ্থনা কৰাৰ লগতে যথাবিহিত পূজাৰ লগতে ইয়াৰ লগতে সংহতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতি, চিত্ৰাংকন প্ৰতিযোগিতা পাতি, ডাষ্টবিন বনোৱা প্ৰতিযোগিতা, এই অলপ আগতে হৈ গ'ল আপোনালোকে দেখিছে। ডাষ্টবিন বনোৱা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা এই পূজা পাণ্ডালৰ ভিতৰতে, পূজা মণ্ডপৰ ভিতৰতে পাতি পেলাই এটা আনুষংগিক বিষয় এটা আনি পেলাই পৰিৱেশটো আধ্যাত্মিকৰ লগে লগে সামাজিক শিক্ষা এই গোটেইখিনি কথা ইয়াত সামৰিবলৈ যত্ন কৰা হয়। আৰু স্বচ্ছতাৰ ওপৰত আপোনালোকে তেনেকৈ দেখি পাইছোঁ। স্বচ্ছতাৰ ওপৰত কিবা এটা কি হ'ব? স্বচ্ছতা তেওঁলোকে ডাষ্টবিন বনোৱাৰ অৰ্থই হ'ল যে তেওঁলোকে তাত জাবৰ জোঁথৰখিনি, পেলনীয়া বস্তুখিনি তাত পেলাব। আৰু আমি দেখিলোঁ ছাত্ৰ ছাত্ৰীসকলে এই লাগি আছে, তেখেতসকলে ডাষ্টবিনো বনাইছে, লগে লগে গোটেই পাৰিপাৰ্শ্বিক গোটেই চাৰিওফালে অঞ্চলটো তেওঁলোকে পূজা পেণ্ডালৰ যিখিনি পৰিৱেশটো তেওঁলোকে পৰিষ্কাৰ কৰিছে। য'তেই জাবৰ জোঁথৰ দেখিছে তাতে তেখেতসকলে উঠাই তেওঁলোকে বনোৱা নিৰ্মাণ কৰা ডাষ্টবিনত তেওঁলোকে ভৰাইছে। গতিকে এটা ভাল পৰিৱেশ। ইয়াত আহিলে সঁচাকৈ এটা আমি দেৱী মাৰ মন্ত্ৰ উচ্চাৰণৰ লগে লগে, দেৱী মাৰ প্ৰতি স্তুতি প্ৰাৰ্থনাৰ লগে লগে, আৰতিৰ লগে লগে আমি এইখিনি কথা ইয়াত দেখিবলৈ পাওঁ। আহিলে আমি ইয়াত নিশ্চয় এটা শিকিবলৈ পাওঁ। আৰু ইয়াত উদ্যোক্তাসকল যিসকল আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে অন্যান্য পূজা পণ্ডালেও এনেধৰণৰ পৰিৱেশ যদি আনে তেতিয়াহ'লে আমাৰ গোটেই সামগ্ৰিকভাৱে আমাৰ পৰিৱেশটো আমাৰ উন্নত হ'ব। আৰু পূজাৰ লগতে সামাজিক দায়িত্বও এটা পালন কৰা।